নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ আন এটা নতুন ভিডিঅ'লৈ আশা কৰো সকলো ভালে আছে আজি বৃহস্পতিবাৰ ৰাতিপুৱা 5:30 বাজিছে আমি ওলাই আহিছো কামাখ্যা মন্দিৰ দৰ্শন কৰিম বুলি বহুদিন আগতে আগবঢ়াই থৈছিল এভাগ চাকি দেউতাৰ অসুস্থতাৰ সময়ত ব্যস্ততাৰ কাৰণে আহিব পৰা নাছিলো আৰু হেহে সময় উলিয়াই আজি আহিছো মন্দিৰ দৰ্শন কৰিম বুলি গুৱাহাটী মহানগৰৰ পশ্চিমে নীলাচল পাহাৰত সমুদ্ৰ পৃষ্ঠৰ পৰা 260 মিটাৰ উচ্চতাত অৱস্থিত কামাখ্যা মন্দিৰ হিন্দুসকলৰ এক পবিত্ৰ তীৰ্থস্থান জনবিশ্বাস মতে দক্ষ যজ্ঞত প্ৰতিনিন্দা সহিব নোৱাৰি দেহ ত্যাগ কৰা সতীৰ মৃতদেহ শিৱই কান্ধত লৈ অহাৰ পাছত বিষ্ণু চক্ৰৰে খণ্ডিত সতীৰ দেহৰ যোনি অংশ ইয়াতে পৰিছিল হিন্দুৰ 51 শক্তিপীঠৰ অন্যতম এই মন্দিৰ এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যিসকল ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰিব পৰা নাই বা ইচ্ছা কৰিও আহিব পৰা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে এই কামাখ্যা মন্দিৰ ভাগ দৰ্শন কৰিব পাৰিব মন্দিৰলৈ উঠি যোৱা চিৰিৰ দুয়ো কাষে যথেষ্ট দোকান আছে আৰু এই দোকানৰ পৰা আপোনালোকে মন্দিৰৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী কিনিব পাৰিব আমি এতিয়া মুখ্য দ্বাৰত প্ৰৱেশ কৰিছো মন্দিৰত সোমাই প্ৰত্যক্ষ কৰিলো ইতিমধ্যে যথেষ্ট ভক্তৰ সমাগম আৰু লগতে তেওঁলোকে শৰাই দিবৰ কাৰণে লাইন পাতিছে ময়ো লাইনত গৈ থিয় হলো ধৰিব পৰা নাই এয়া শৰাই লাইন নে চাকিৰ লাইন এজন পুৰোহিতক লগ পাই সুধিলো যে চাকি দিবৰ কাৰণেও লাইন পাতিব লাগিব নেকি তেওঁলোকে ক'লে যে এটো ভক্তৰ যোনসকলে কামাখ্যা মন্দিৰৰ ভিতৰত শৰাই দিব বিচাৰিছে তেওঁলোকৰহে লাইন চাকি দিবৰ কাৰণে লাইন পাতিব নালাগে হেহে চাকি দিয়া স্থানলৈ লৰালৰিকৈ আগবাঢ়িলো কামাখ্যা মন্দিৰ দৰ্শন স্পৰ্শ আৰু চৰণামৃত পানৰ ফলত মুখ্য লাভ হোৱাৰ লগতে দেৱঋণ পিতৃঋণ মাতৃঋণৰ পৰাও মুক্তি পোৱা যায় বুলি জনবিশ্বাস প্ৰচলিত মন্দিৰ আহিলে মন্দিৰৰ চাৰিওফালে 3 পাক ঘূৰিব লাগে হেহে 3 পাক ঘূৰিবলৈ গৈ দেখিলো যে ইতিমধ্যে ইমান ভক্তৰ সমাগম হৈছে যে মন্দিৰৰ কমিটিয়ে 1 নম্বৰৰ গেটখন বন্ধ কৰি দিছে সেইকাৰণে আমি 2 নম্বৰৰ গেটখনৰ ফালে আহি আছো যাতে আমি 2 নম্বৰৰ গেটখনেদি মন্দিৰৰ ভিতৰ ভাগ দৰ্শন কৰিব পাৰো অম্বুবাচী মেলা সমাগত হেহে মন্দিৰ কমিটিয়ে কামাখ্যা মন্দিৰ ভাগ নতুন ৰূপত সজাই পৰাই তুলিবৰ কাৰণে ইতিমধ্যে কাম হাতত লৈছে যাতে তেওঁলোকে অম্বুবাচী মেলাত সমগ্ৰ বিশ্বৰ ভক্তগণক মা কামাখ্যালৈ আদৰিব পাৰে এইখন মা কামাখ্যাৰ দ্বিতীয়খন দুৱাৰ এইফালেদিও মন্দিৰৰ ভিতৰ ভাগ দৰ্শন কৰিব পৰা যায় মন্দিৰৰ ভিতৰ ভাগত ভিডিঅ' অথবা ফটো তোলা নিষেধ হেহে ভিতৰ ভাগৰ ভিডিঅ' ল'ব পৰা নহল হিন্দুসকলে জাগ্ৰত বুলি বিশ্বাস কৰা এই মন্দিৰৰ সন্মুখতে আছে সৌভাগ্য কুণ্ড আমি এতিয়া সৌভাগ্য কুণ্ডলৈ আহি আছো এই সৌভাগ্য কুণ্ড হৈছে এভাগ পুখুৰী য'ত ভক্তসকলে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত ইয়াতে আহি স্নান কৰে এই কামাখ্যা মন্দিৰৰ কাষতেই আছে কালী মন্দিৰ তাৰা মন্দিৰ চিন্নমস্তা মন্দিৰ ভৈৰৱী মন্দিৰ বগলা মন্দিৰ আৰু দীৰ্ঘেশ্বৰী মন্দিৰ আমি কামাখ্যা মন্দিৰ দৰ্শন কৰি ওলাই আহিলো কামাখ্যা মন্দিৰলৈ যাওঁতে এখন ডাঙৰ ব্ৰিজ পাব
এখন হৈছে মালিগাঁও ব্ৰিজ, বহুত বেছি দীঘল এখন ফ্লাইঅভাৰ বনাই আছে। ইয়াত এতিয়া বহুত জাম লাগে, সেইকাৰণে যিমান পাৰে ৰাতিপুৱা সোনকালে আহিলে বেছি ভাল হয়, নহ'লে বহুত ট্ৰেফিক জাম পাব আপোনালোকে। কামাখ্যা মন্দিৰ দৰ্শন কৰি পোনে পোনে আমি আহিলোঁ নৱগ্ৰহ মন্দিৰ দৰ্শন কৰিম বুলি। বছৰৰ আৰম্ভণিতে আমি নৱগ্ৰহ মন্দিৰ দৰ্শন কৰোঁ। এই বছৰ অহা হোৱা নাছিলে, সেয়েহে আমি একেলগে নৱগ্ৰহ মন্দিৰ ভাগো দৰ্শন কৰি যাওঁ বুলি আহিলোঁ। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত থকা এক প্ৰাচীন মন্দিৰ। ইয়াত সূৰ্যকে ধৰি 9টা গ্ৰহৰ শিলাচিহ্ন আছে, সেয়েহে ইয়াৰ নাম নৱগ্ৰহ মন্দিৰ। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল সূৰ্য, চন্দ্ৰ, মংগল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ। ইয়াতো আন মন্দিৰৰ দৰে বাহিৰতে চাকি বন্তি জ্বলাবলৈ দিয়া হয়। চাকি বন্তি জ্বলাই লৈ আমি ভিতৰত প্ৰৱেশ কৰিম। এসময়ত প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰৰূপে প্ৰখ্যাত এই মন্দিৰতে বিখ্যাত জ্যোতিৰ্বিদ বৰাহমিহিৰে জ্যোতিষ চৰ্চা কৰিছিল বুলি জনা যায়। একেদৰে এই মন্দিৰ থকা চিত্ৰাচল পাহাৰক লৈও নানান জনপ্ৰবাদ আছে। শ্ৰীকৃষ্ণৰ পুত্ৰ শাম্বই এই পাহাৰতে সূৰ্য উপাসনা যুগত বহি চিত্ৰকূট ব্যাধিৰ পৰা আৰোগ্য লাভ কৰিছিল, সেয়েহে এই পাহাৰৰ নাম চিত্ৰাচল। বৰ্তমানে ইয়াত দৈনিক নৱগ্ৰহৰ পূজা পাতল হোৱাৰ উপৰি প্ৰতি বছৰে মাঘ ফাগুনৰ সংক্ৰান্তিত মহা সমাৰোহেৰে 3 দিনীয়াকৈ মহাযজ্ঞ অনুষ্ঠিত হয়। এয়াই হৈছে নৱগ্ৰহ মন্দিৰৰ ভিতৰ ভাগ। ইয়াতে 9টা গ্ৰহ আছে আৰু 9টা গ্ৰহত 9জন পূজাৰী থাকে। প্ৰতিটো গ্ৰহতে এনেদৰে চাকিত তেল দি সেৱা কৰিব লাগে, আৰু যদি কাৰোবাৰ নিৰ্দিষ্ট গ্ৰহৰ দুখ খণ্ডন কৰিব লগা আছে, তেনেহ'লে সেই পূজাৰীক লগ কৰি তেওঁলোকে পূজা অৰ্চনাও কৰিব পাৰে নিৰ্দিষ্ট গ্ৰহৰ কাৰণে। মাজতে আছে সূৰ্য ভাগ। আমাৰ শনি গ্ৰহৰ পূজা অৰ্চনা কৰিব লগা আছিলে, সেয়েহে আমি মন্দিৰৰ পূজাৰীৰ লগত এতিয়া শনি গ্ৰহৰ পূজা অৰ্চনাৰ বাবে বহিছোঁ। মন্দিৰ দৰ্শন কৰিবলৈ আহিলে মন্দিৰৰ চাৰিওফালে 3 পাক ঘূৰাটো নিয়ম। সেইকাৰণে পূজা অৰ্চনা কৰি এতিয়া নৱগ্ৰহ মন্দিৰৰ চাৰিওফালে এনেদৰে 3 পাক ঘূৰিবলৈ লৈছোঁ। মন্দিৰৰ চাৰিওফালে 3 পাক ঘূৰি হোৱাৰ পিছত আমি আমাৰ প্ৰসাদখিনি লৈ ওলাই আহিছোঁ মন্দিৰৰ পৰা। পিছে প্ৰসাদ দেখি বান্দৰৰ লাইন লাগি গ'ল, সেয়েহে প্ৰসাদখিনি যেনে তেনে লুকুৱাই আগবাঢ়িছোঁ।
ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব